স্বর্গসুখ ভোগৰ হেতু লাগে মোক ৰাজ্যৰ সঠিক সমাধান। প্ৰণাম অধিষ্ঠাধিপতি। তবে নমস্কাৰ কৰিব গ্ৰহণ। দেৱেন্দ্ৰই আপোনাক জনাইছো সম্ভাষণ। নমস্কাৰ মই কৰিছো দেৱেন্দ্ৰ। এই উদ্দেশ্যে আহিলে আপুনি অমৰাৱতীক দেখে। দেৱেন্দ্ৰ, দেৱতাৰ সহায়েৰে মোক নাই প্ৰয়োজন। মাত্ৰ কোৱা, কিবা হেতু তোমাৰ অধীনস্থ মেঘগণে বৃষ্টিপাত কৰা নাই মোৰ ৰাজ্যত? জলৰ অভাৱত পৰি মোৰ প্ৰিয় প্ৰজাগণে বঞ্চিব লাগিছে আজি অশেষ নিকাৰ। পশুৰ পক্ষী গণেও ধিক্কাৰ বচনেৰে ত্যাগ কৰিছে অযোধ্যা। চিৰকাললৈ নকৰা যদি ইয়াৰ যোগ্য প্ৰতিকাৰে আসন্ন সংকেতে জানিবা অমৰাৱতীপুৰৰ। এই অযোধ্যাধিপতি দশৰথ, নাই কোনো তাত কোনো দেৱেন্দ্ৰৰ ভুল। হলেৰ বৃষ্টিপাত নোহে যেতিয়া ৰোহিণী নন্দন তোমাৰ, যাব লাগিব তুমি ৰোহিণী সাক্ষাতৰ হেতু। হলেৰ গ্ৰহৰ যেতিয়া বৃষ্টিপাত ঘটিব বিখন্ন, তেতিয়াই হব ধাৰাসাৰে বৰষুণ তোমাৰ অযোধ্যা নগৰত। বেশ বেশ তেন্তে দেৱেন্দ্ৰ, এবে মই যাত্ৰা কৰো হৰিৰ পক্ষে। রাজা দশরথ উত্তর যোগ্য সম্ভাষণ হরিয়ে। নাম মোরে হলে মোরে কতই কতে সৃষ্টি হয় সমগ্র জগতত তাকর কপনে। এইবার দৃষ্টি মোর অযোধ্যা রাজ্যত এইভাবে বেশি পথ হওয়া নাই অযোধ্যা রাজ্যত। কারণ অযোধ্যা নিপতিয়ে কেতিয়াও কৰা নাই শনি দেৱতাক পূজা। হেৰু ৰাজন যেতিয়ালৈকে গ্ৰহৰ প্ৰতি নপক্ষী হৰণ, তেতিয়ালৈকে বৃষ্টিপাত নহব তোৰ ৰাজ্যত। তোৰ প্ৰজাগণক আৰু যন্ত্ৰণাত ভোগাম। কাৰণ মই শনি, যতেই দৃষ্টি মোৰ তাতেই প্ৰলয়। কোনে মোক শ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন? সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ তুমি। এই অজৰ নন্দন অযোধ্যা নিপতিৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰ শত কৃতাঞ্জলি। অযোধ্যা ৰাজন, কিবা হেতু আহিলা শনিৰ পক্ষে? আত্মপৰিচয় দিবলৈ। অজয় পুত্ৰ অযোধ্যা নিপতি ৰজা দশৰথৰ আত্মপৰিচয় কিবা প্ৰয়োজন? অমংগলৰ বিৰুদ্ধে প্ৰজাৰ মংগলৰ বাবে কিমান ভয়ংকৰ হব পাৰে ৰাজা দশৰথ, তাৰ প্ৰমাণ দিবলৈ আহিছো অমৰাৱতীপুৰত। ভীতি প্ৰদৰ্শন কৰিছা? ভীতি প্ৰদৰ্শন নহয়, এয়া মোৰ প্ৰমাণ। মাত্ৰ কোৱা, ৰোহিণীত তোমাৰ পূৰ্ণ দৃষ্টি ব্যাহত হব কেতিয়া? এই গ্ৰহপতিৰ নিশিস্যাধীন আৰু সামান্য মানৱৰ ভয়ত কেতিয়াও বিচলিত নহয় এই শনি দেৱতা। ৰাজন, আপৰিযোৱা মোৰ সন্মুখৰ পৰা। দৈত্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক উত্তৰ। মোৰ প্ৰত্যাৱৰ্তন নহয় সম্ভৱ।
Estante, hanerit kupo destete, vaspikuta hakai. অবদান গ্রহপতি গরুন্দ নন্দন যতাই বর্তমান অন্যায়ভাৱে তথাপিত উন্নহাৰে কৰিব উঠা ৰাজা দশৰথ হমেৰ পূৰ্ণ বিদ্ৰোহৰ অনুগ্ৰহ উঠা দশৰথ জাগা দশৰথ জাগা গ্রহপতি হনে তোমাক করিলে পরীক্ষা যার কুপদেশ ক্ষেত্রে সমগ্র ত্রিভুবন সৃষ্টি হয় তাহার কোপনে এইখানে গ্রহপতির আগত তুমি ভক্তিরে কোলাহল খেলে এই গ্রহপতি যদি তব হইছে সদয় কর এক মোক বরদান রোহিণীতে তব উপদিষ্ট ব্যাহত করি বৃষ্টিপাতর প্রভু করা আয়োজন এই আর বাহিরে মোক নালাগে কুকে এই খবর আজানলে রোহিণীর পরা মই এতিয়াই উদ্দেশ্যি কৰিম ব্যাহতে আজিৰ পৰা অযোধ্যা ৰাজ্যতে ধাৰাসাৰে বৃষ্টিপাত হব যাওঁ মই নেক্সট কৰ্তব্যত অগ্ৰসৰ পক্ষী রূপে তুমি ত্রাণকর্তা হই উদ্ধার করিলাই দশরথর জীবন সত্যরে জীব তোমার সত্য পরিচয় সূর্য বংশের মহামানব রজানন দশরথ জটায়ু গরুন্দা নন্দন জ্যেষ্ঠ ভাই সম্প্রীতের বিষ্ণুর তুমি তেন্তে জটায়ুর বিনতার নাতে তোমার পিতৃপুরুষ জটায়ুয়ে বিষ্ণুর বাহন রূপে খ্যাতি রাখিলে তিনিও কাললৈ আজি বিপদৰ বন্ধু হৈ তুমি মোক কৰিলা সহায় আহা আজি সন্তে আমি বান খাওঁ বন্ধুত্বৰ দোলেৰে চিৰকাললৈ অতিশয় আনন্দৰ কথা আহা আমি জড়িয়ে পড়ো আলিঙ্গ এবে বল খন্তেক কৰিব বিশ্ৰাম বলা গহীন কাননিত প্রকৃতির রঙ্গভূমি এই স্থানে হব মরে শিব আরাধনার উপযুক্ত স্থান এই স্থানটাই
এই সালতেই মই করে শিব আরাধনা সাম্বার সাম্বার রুদ্রই মুখ ভর করে ন করে প্রদান ও তার আগে আছে কর্তব্য পিঠে মই এই স্থান মায়ারে করিব লাগিব আবদ্ধ যাতে মই শিৱ আৰাধনাৰ সময়তে কোনো দেৱতাই আহি যেন মতে আমনি কৰিব নোৱাৰে সুন্দৰ সুন্দৰ প্ৰথমেই মই এই স্থান মায়াৰে কৰো বন্ধন সুন্দর এবার মই করিম শিব আরাধনা হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব ওম নমঃ শিবায় Om Namah Shivaya. Om Namah Shivaya. Anai! Ketio, kyo hemoke, rotai, kyo moke paranai barpradan. নাই এবার মই এক পদে করে মই শিব আরাধনা ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় পরম ভক্ত সম্রাটুর কিবা হেতু তুমি মোক পরিণত কৰিছা প্রভু সম্রাট মোক এনেবার করক প্রদান যাতে মই হাও অমরত্ব মোৰ পৰম ভক্ত সম্ৰাটুৰ জন্মিলে মানুহ মৰিবই লাগিব প্রভু এই হেতু বাছা অমৰত্ব বৰ নহয় অবিনাশ আৰু কিবা আছে অবিনাশ তেন্তে প্রভু মোক এই বর করক প্রদান যাতে মই এই জগতত বিশ্ব বিজয়ী হব পাৰো তথাস্তু মোৰ পৰম ভক্ত সম্ৰাটুৰ দিনমই তোমাক তিলুক্ক বিজয় বৰ যক্ষ ৰক্ষ দানৱ দেৱতা কোনেও নোৱাৰে তোমাৰ ৰণত পৰাজয় কৰিব কিন্তু বাছ সম্ৰাটুৰ এটি কথা সদায় ৰাখিবা মনত যিদিনা সূৰ্যবংশী ইহাকুৰ কোনোবা ভক্ত সময়ে যদি তোমাৰ হয় তোমাৰ মৃত্যু অনিবাৰ্য তোমাৰ মৃত্যু অনিবাৰ্য
মনোমত বৰ আজিৰ পৰা মই হলো এই জগতৰ অজয়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। যাও মই এই বার্তা এই বার্তা মই ভাতৃক দিওঁ গৈ ভাতৃ। সেইদৰে কালি লৈ তাক আৰু কিমানো ঘূৰি ঘূৰিবি কচোন ক। মন যায় কাটি এইদৰে ৰৈ ৰৈ গৈ থাকিলে আৰু পুৰণা গাঁও নেপাবি গ'বোৰে চাগে আমাৰ মাটি বাৰীবোৰ দখল কৰিবই পায়। মানিছো দেই বাধ্য কৰালে বৰষুণ দিবলৈ কম কথা নে এইটো কম কথা নে তই কচোন বাধ্য কৰালে বৰষুণ দিবলৈ এইটো কম কথা নকৰিলে হয় কি ক আমি পঢ়া গালো বুলি লিখ বাদ দে বকলা নোৱাৰিছো বুজিছ তইতো মোৰ পৰিয়ালৰ কথা মই জানো পাতি থাকে ভাই গৈ বাবা আছে নেকি এটা কালি সাধু অলপ ভবি থাকে খালে বোলে ঘূৰি থাকে তোৰো কম নহয় দেচোন দে মোক দোকানত পুৰণা গালো বুলি মন্ত্ৰীবৰ মহোদয় অৱশেষত প্ৰবল বৃষ্টিপাতে অযোধ্যাৰ প্ৰজাখনলৈ আনি দিলে প্ৰাণ সজীৱতা। মন্ত্ৰীবৰ এতিয়াহে মই স্বস্তিৰ নিশ্বাস ল'ব পাৰোঁ। হয় মহাৰাজ, সকলোৰে মুখত শুনো কেৱল আপোনাৰ এই নাম। অযোধ্যাৰ সকলো পদাই আপোনাৰ নাম লৈ গুণান কীৰ্তন কৰিছে। মন্ত্ৰীবৰ মহাৰাজ, অন্ন বস্ত্ৰ বাসস্থান আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা প্ৰজাজনক উদ্ধাৰ কৰাই ৰজাৰ ধৰ্ম। মইতো মাথো সেই ধৰ্মহে কৰিছো পালন। বাৰু মন্ত্ৰীবৰ মহাৰাজ, ব্যস্ত থাকি অযোধ্যাৰ ৰাজ কাৰ্য ব্যস্ত থাকি বিষয় বাসনাত এই মোৰ মনত জাগিছে প্ৰবল বিৰক্তি। নিশ্চয় মৃগয়া যাত্ৰাৰ সেইহেতু মন্ত্ৰীবৰ সাজু কৰা মোৰ ৰথিষ্যক ৰংগ বাহিনী কালিলৈ সত্যহতে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু। বলক মন্ত্ৰীবৰ আজিলৈ সভা ভংগ কৰা হ'ল।